নমস্কাৰ বন্ধু বান্ধৱীসকল, মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে কপ জবৰ বাবে প্ৰয়োজনীয় জেনেৰেল নলেজ সম্পৰ্কে আলোচনা কৰিব বিচাৰিছোঁ। এই জেনেৰেল নলেজবোৰ মই বিভিন্ন ঠাইৰ পৰা কালেক্ট কৰিছোঁ আৰু এই জেনেৰেল নলেজবোৰ হ'বলগীয়া ৰিটেন এক্সামবোৰত বিশেষভাৱে সহায় কৰিব। এই ভিডিঅ'টো তোমালোকে শেষলৈ চাবা। Question number 1. How many battalions are there in Assam Police? অসম পুলিচত কিমানটা battalions আছে? উত্তৰ 28 reserve battalions, 28টা সংৰক্ষিত battalions আছে। Number 2. What is the name of commando group in Assam Police? অসম পুলিচৰ কমাণ্ডো বাহিনীটোৰ নাম কি? উত্তৰ Black Panther। Question number 3. How many police training institutes are there in Assam? অসমত কিমানখন আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে? উত্তৰ 4 police training institute, 4খন আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে। Question number 4. Assam Police Day is celebrated on. অসম পুলিচ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 1 অক্টোবৰ। Question number 5. Where is Assam Police Training College located? আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসম ক'ত অৱস্থিত? উত্তৰ দেৰগাঁও। Question number 6. Nobel Prize is awarded every year on. নোবেল পুৰস্কাৰ প্ৰতি বছৰে কোন তাৰিখত প্ৰদান কৰা হয়? উত্তৰ 10 ডিচেম্বৰ। Nobel Prize is given 6 categories: physics, chemistry, physiology or medicine, literature, peace and economics. 6টা বিভাগত নোবেল পুৰস্কাৰ প্ৰদান কৰা হয়। Question number 7. On which river is the Thola Sodia Bridge located? Thola Sodia দলং কোনটো নদীৰ ওপৰত অৱস্থিত? উত্তৰ লোহিত ৰিভাৰ। Thola Sodia Bridge is 9.15 kilometer. Thola Sodia দলংখন 9.15 কিলোমিটাৰ। Question number 8. Who became the first Indian women golfer to qualify for Olympics? অলিম্পিক খেলত যোগ্যতা অৰ্জনকাৰী প্ৰথম ভাৰতীয় মহিলা গল্ফাৰ কোন আছিল? উত্তৰ অদিতি অশোক। Question number 9. Who was the first president of অসম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা। The first conference of অসম সাহিত্য সভা was held at শিৱসাগৰ in 1917. অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনত শিৱসাগৰত অনুষ্ঠিত হৈছিল। Number 10. Which island of Assam was called Peacock Island by British? অসমৰ কোনখন নদীদ্বীপক ইংৰাজী পিকক আইচলেণ্ড নাম দিছিল? উত্তৰ উমানন্দ আইচলেণ্ড। ইয়াৰ নেক্সট ভিডিঅ'বোৰত প্ৰয়োজনীয় জেনেৰেল নলেজৰ জ্ঞান পাই থাকিবৰ বাবে তোমালোকে এই চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।